নমস্কাৰ, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ' এটা দিবলৈ ওলাইছোঁ পাতত দিয়া মাছৰ। এইকেইটা বৰালি মাছ পাতত দিম, কলপাতত কাটি লৈছোঁ। নহৰু, আদা, মান ধনিয়া, তাৰপিছত নৰসিংহ, নেমু, জলকীয়া। এতিয়া মই ইয়াতে দি লৈছোঁ নিমখ, তাৰপাছত দিম হালধি। হালধিখিনি দিয়াৰ পাছত এতিয়া মই ভালদৰে মিলাই ল'ম। আটাইখিনি ভালদৰে মাছকেইটাত এনেকৈ সানি ল'ম। পাতত দিয়া মাছ বৰ ভাল লাগে। আগতে মাহঁতে দিয়া দেখোঁ। এতিয়া মই ইয়াতে নহৰু, আদা এনেকৈ পেষ্ট কৰি লোৱা সেইখিনি ইয়াতে দি দিছোঁ। এতিয়া দি দিম নৰসিংহ পাতকেইটা। নৰসিংহ পাতকেইটা কুমলীয়াই লৈছোঁ। এতিয়া দি দিম মান ধনিয়া। আপোনালোকে এনেদৰে পাতত দি খাই চাব, ভাল লাগে। কিছুমানে ভাল নাপাবও পাৰে। এতিয়া দি দিছোঁ জলকীয়া কেইটা। এতিয়া ইয়াতে অকণমান নেমু চেপি দিম। নেমুটো নিদিলেও হয়, মই ভাল পাওঁ বাবে দিলোঁ। এতিয়া মই এনেদৰে পকাই যাম। এনেদৰে পকাই এনেকৈ পকাই দিছোঁ। এতিয়া কলপাতৰে এডাল ৰছী উলিয়াই এই নোৰাটো এনেকৈ বান্ধি দিম। আগতে মাহঁতে খেৰত মাজত এনেকৈ নোৰা কৰি দিয়া দেখোঁ। এতিয়া মই খেৰত নিদিওঁ। এতিয়া মই এনেকৈ বান্ধি দিলোঁ। আপোনালোকেও এনেকৈ খাই চাবচোন, ভাল লাগে। এতিয়া এখন টেৱা মই গেছত পাতি দিছোঁ, তাতে নোৰাটো দি দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে চাই, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় সহযোগিতা পালে আগবাঢ়ি যাব পাৰিম। আৰু অকণমান মৰম কৰিব, তেতিয়া ভালো লাগিব আপোনালোকৰ মৰম পালে। এতিয়া মই এখন ঢাকন দি পেলাই এনেদৰে ঢাকি দিছোঁ। এতিয়া চাইছোঁ মাছৰ নোৰাটো লুটিয়াই দিম। এয়া তল ছাইডটো হৈ গৈছে, আকৌ এনেকৈ লুটিয়াই দিছোঁ। ৰছীডাল খুলি গৈছে, কোনো কথা নাই। এতিয়া আকৌ পুনৰবাৰ ঢাকনখন লগাই দিছোঁ। এতিয়া মোৰ পাতত দিয়া মাছখিনি হৈ গৈছে। মই এনেকৈ এখন কলা পাতত উলিয়াই ল'ম। এতিয়া নোৰাটো খুলি লৈছোঁ। সকলোৰে পাতত দিয়া বা মাছ বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ। মই এনেকৈয়ে বনাইছোঁ, সেইকাৰণে আপোনালোকক দেখুৱালোঁ ভিডিঅ' যোগে। চাই ভাল পালে অকণমান সঁহাৰি জনাব।
উৎসাহ পাওঁ আপোনালোকৰ সহায় সহযোগিতা। এতিয়া ইয়াতে মিঠাতেল দি দিছোঁ। মই যেতিয়া মাছখিনি সানিছিলোঁ তেতিয়া মই মিঠাতেল দিয়া নাছিলোঁ। এতিয়া মই মিঠাতেল দি পেলাই কেঁচা পিঁয়াজ কুটি লোৱা ইয়াতে দি দিছোঁ। এতিয়া মই মাছখিনি পিটিকা কৰিম। আৰু মই 5টা মাছ লৈছিলোঁ, তাৰে 2টাত মই জলকীয়া দি দিছোঁ আৰু 3টা মাছত মই জলকীয়া নিদিওঁ। 2টা পিটিকা বনাম পাতত দিয়া মাছৰে, এটা জলকীয়া দিয়া, এটা জলকীয়া নিদিয়া। এতিয়া মই মাছৰ মাথাটো ইফালে ৰাখি দিছোঁ। এনেদৰে পিটিকা কৰি ল'ম। নিমখ যিহেতু দিয়াই আছিলে সেইকাৰণে নিমখ দিয়া নাই মই, বেছি হৈ যাব পাৰে। প্ৰথমতেই মই অলপ সৰহ কৰি দিছিলোঁ নিমখ। মাছৰ মাথাকেইটা তাতে গোটা কৰি পেলাই জলকীয়া নিদিয়া পিটিকাটোত এনেকৈ দি দিলোঁ। এয়া এটা জলকীয়া দিয়া পিটিকা, এটা জলকীয়া নিদিয়া পিটিকা। আপোনালোকেও এনেদৰে খাই চাব, ভাল লাগে। ধুনীয়া গোন্ধাইছে।